হীৰেণ ভট্টদেৱে কৈছিল, এই দেশ মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ। আমি বড় কমিয়া জাতি, আমি বড় কমিয়া জাতি, হেরাই যোৱাৰ ভয় নাই, ভৰিৰ তলতে মাটি, এনাৰচিয়ে বান্ধি দিলে বিশ্বাসৰে বেলি। বৰতাল বাজে বাজে অসম ভূমি, আজানো কোনো কোনো এই পবিত্র ভূমি, বিষ্ণু জ্যোতি দেশৰ জাতি উপজাতি ভৰা আমি শোণিতপুৰবাসী, বিষ্ণু জ্যোতি দেশৰ জাতি উপজাতি ভৰা আমি শোণিতপুৰবাসী, হাতে হাত ধৰি আগবাঢ়িছো আমি ৰাষ্ট্ৰীয়তাৰ পৰিচয় নিকায় কৰি এনআৰচি আশা কৰি। নাই কোনো ভয় আমাৰ মাজত, শংকা নাই কোনো আমাৰ মনত, সকলো আছে ৰৈ মাত বান্ধি, ৰক্ষাৰ হেতু প্ৰশাসন আৰক্ষী, আমি গঢ়িম এখন সুন্দৰ ভাৰত, নিৰ্মাণেৰে এখনি সুন্দৰ নাগৰিক পঞ্জী। এখন শুদ্ধ নাগৰিকপঞ্জী আমাৰ সকলোৰে কাম্য, যাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে অহৰহ চেষ্টা কৰিছে। এই খচৰাত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম নাথাকিলে ভয় বা শংকাৰ কোনো কাৰণ নাই। এই খচৰা প্ৰকাশৰ পাছত দাবী আৰু আপত্তি দাখিল কৰিবলৈ যথেষ্ট সময় আৰু সুবিধা দিয়া হ'ব। সকলো বৈধ নাগৰিকৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসন দায়বদ্ধ। আহক ৰাইজ, আমি সকলোৱে শোণিতপুৰ জিলা প্ৰশাসনলৈ সহযোগিতা আগবঢ়াওঁ। ধন্যবাদ। শোণিতপুৰ জিলা প্ৰশাসনৰ হৈ জনহিতাৰ্থে প্ৰচাৰিত।